নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, আমাৰো ভালে। এতিয়া আমি ওলাইছোঁ কৌশিকক গানৰ স্কুলত থবলৈ যাওঁ বুলি। এইফালে আমাৰ কৌশিক ওলাই ৰেডি হৈ আছে। কৌশিকে গ'লে আৰু ময়ো গৈ আছোঁ। দৰ্জাকেইখন বন্ধ কৰি লওঁ। ব'লকচোন আমাৰ কৌশিকে ক'ত গান শিকিছে আপোনালোকক দেখুৱাওগৈ। এতিয়া আমি কৌশিক আৰু মই আহি আছোঁ ৰাস্তাৰে খোজকাঢ়ি। বেছি দূৰ নহয়, ঘৰৰ ওচৰে হয়, সেইকাৰণে খোজকাঢ়ি আহিছোঁ। পামকৈ এতিয়া মই কৌশিকক থৈ কিনে আহি আছোঁ। এইটো হৈছে পেঙেৰি চুকাফা ভৱন, তাতে গান শিকোৱা হয়। এতিয়া শিকাই আছে, আজি এসপ্তাহমান হৈছে। বৰ্তমান এডমিশ্যন হোৱা নাই, হ'ব আৰু কেইদিনমানৰ পিছত। যদি কোনোবা পেঙেৰি ল'ৰা ছোৱালী আছে গান শিকিম বুলি ভাবিছে, তেনেহ'লে আহিব পাৰে ইয়াত গান শিকিবলৈ। ইমানে বৰষুণ দিলে নহয়, বৰষুণত তিতি আহিবলগীয়া হ'ল। সেয়া তিতি অৱস্থা বেয়া গাইছে। এইমাত্ৰ আহি এতিয়া ঘৰ পাইছোঁহি। কাপোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই কাপোৰ চেঞ্জ কৰি ল'লোঁ। বৰষুণো দি আছে, ইমান জোৰকৈ এনেকৈ বৰষুণ দি থাকিলে আৰু বতৰটো ডাৱৰীয়া কৰিলে অলপ জ্বলা দিয়া খাবলৈ মন যায়। সেইকাৰণে ভাবিছোঁ লাল চাহৰ লগত জ্বলাকৈ পকৰি বনাই লওঁ। ব'লকচোন মই কেনেকৈ পকৰি বনাওঁ আপোনালোককো দেখুৱাওঁ। এটা বাতি ল'লোঁ, বাতিত অলপমান বেচন আৰু অলপ আটা মিক্স কৰি লৈছোঁ এইটোতে। তাৰপৰা ইয়াতে দিম অলপ নিমখ দিছোঁ ইয়াতে। তাৰপৰা দিম অলপ বেকিং পাউডাৰ, চামুচ নহয় আমি অলপমান দিব বেকিং পাউডাৰ। তাৰপিছত দিম এচামুচ ৰেড চিলি। তাৰপৰা এই নৰসিংহ পাত লৈছোঁ, নৰসিংহ পাতখিনি অলপ সৰু সৰুকৈ ইয়াতে কাটি দিম। সেইখিনি সৰু সৰুকৈ ইয়াতে কুটি লৈছোঁ। তাৰপৰা ল'ম এটা পিঁয়াজ লৈছোঁ, পিঁয়াজটো মিহি মিহিকৈ ইয়াতে কুটি দিম। সেইখিনি কুটা হৈ গ'ল। ইয়াতে মই অলপ পানী ঢালি এইটো মিক্স কৰি ল'ম। মিশ্ৰণটো অলপ অলপ এটা এটাকৈ ইয়াত দি দিম। এতিয়া আমাৰ কৌশিক আহি পাই গ'লহি গানৰ ক্লাছৰ পৰা। এতিয়া আমি চাহ খাব লৈছোঁ। এইফালে আছে এয়া বনোৱা পকৰি, তাৰপিছত এইফালে ৰিং পাপৰ লগত লাল চাহ আছে। সেয়া লাল চাহ লোৱা আকৌ আছে নে তোমালোক লাল চাহ চেনি দিয়া চাহ আকৌ। লাল চাহ বুলি ক'লে কৌশিকে চেনি নিদিয়া বুলি ভাবে। চাহ খাই ইমান ভাল পায়। আমি খাওঁ প্ৰথমতে পকৰি খাবা। পকৰিটো খাইছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি খাই লওঁ। বাই বাই।